हेलो फ्रेंड्स स्वागतम জানাইছো আপোনালোকৰ ইউটিউব চেনেল অসম ড্ৰাইভিং স্কুলত সো फ्रेंड्स প্ৰথমতে মোৰ ফালৰ পৰা অসম ড্ৰাইভিং স্কুল ইউটিউব চেনেলৰ পৰা প্ৰথমতে আপোনালোকক স্বাধীনতা দিৱসৰ বহুত বেছি শুভেচ্ছা থাকিল তো फ्रेंड्स মই আজি আপোনালোকক এই ভিডিওটোত কম কি আপোনালোকে যেতিয়া গাড়ী পাৰ্কিং কৰিব মানে আপুনি কেনেকৈ পাৰ্কিং কৰিব চাওক আপুনি যেতিয়া লাইন কৈ গাড়ী পাৰ্কিং কৰিব তেতিয়া আপুনি কি ভুল নকৰিব যাৰ ফলত আপোনাৰ অসুবিধা নহয় আপোনাৰ আগৰ গাড়ীখনৰ অসুবিধা নহয় মানে কাৰো অসুবিধা নহয় যাৰ ফলত যেটো ট্ৰিক্স আপুনি ব্যৱহাৰ কৰিব লাগে যেটো ট্ৰিক্স আপুনি ব্যৱহাৰ কৰিব হেতু কৰিলে আপুনি আপোনাৰ সুবিধা বেলেগৰ সুবিধা মানে সকলো বিলাকৰ সুবিধা হয় তো ফ্ৰেন্ড যদি আপুনি এনে কথা জানিব বিচাৰে কি ভুল কৰি আছে বা কি ভুল কৰিব নালাগে তেতিয়া হলে প্লিজ মোৰ এই ভিডিওটো একদম হেখলৈকে চাই থাকিব ভিডিওটো হেখলৈকে চোৱাৰ পিছত আপুনি হয়তো আজিৰ পৰা এইটো ভুল নকৰে আৰু আপোনাৰ পাৰ্কিংৰ সুবিধা হৈ যাব আৰু ফ্ৰেন্ড এটা কথা কও কি আপুনি যে এই ভিডিওটো চাই আছে যদি আপুনি বাইক চলাই যদি আপুনি সাইকেল চলাই তথাপিও আপুনি চাব লাগে কিয়নো সাইকেল বাইক এইবিলাকেও এইটো ভুল কৰি আছে যাৰ ফলত চাৰিচকীয়াৰ অসুবিধা হয় বাইকখনৰ অসুবিধা নহয় সাইকেলখনৰ অসুবিধা নহয় তো এইখিনি ভুল আপুনিও নকৰিব সাইকেল চলালেও নকৰিব So hello friends মোৰ নাম চন্দন আপুনি চাইছে অসম ড্ৰাইভিং স্কুল ইউটিউব চেনেল তো বলক দেৰি নকৰি আমি আজিৰ ভিডিওটো আৰম্ভ কৰো তো ফ্ৰেন্ড ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো কি আপুনি এই ভিডিওটো একদম হেখলৈকে চাই থাকিব কিয়নো এই ভিডিওটোত মই আপোনালোকক এটা টিপছ দিম যেটো টিপছ আপুনি ব্যৱহাৰ কৰিলে আপোনাৰ সুবিধা হয় বেলেগৰ সুবিধা হ'ব মানে সকলো বিলাকৰ সুবিধা হ'ব যদি সকলোৱে এই টিপছটো ফলো কৰে মই এইটো টিপছ ফলো কৰো সেই কাৰণে মই আপোনালোকক মোৰ ফালৰ পৰা এইটো টিপছ দিছো কিয়নো আপুনি যদি এইটো টিপছ ফলো কৰে আপোনাৰ সুবিধা হ'ব আৰু ফ্ৰেন্ড টিপছটো কেনেকুৱা লাগে প্লিজ ভিডিওটো লাইক কৰি ক'ব লাইক কৰি দিলে মই গম পাম কি টিপছটো ভাল লাগিছে বা কমেন্ট কৰি আপুনি ক'ব পাৰে তো সব প্ৰথমতে কৈছো আপুনি কি ভুল নকৰিব তো আপুনি কি ভুল নকৰিব জানে যেতিয়া আপুনি গাড়ীখন পাৰ্কিং কৰিব লাইন কৰি এখনৰ পিছত এখন তো পাৰ্কিং কৰা সময়ত আপুনি ডিসটেন্সটো যেটো আগৰ গাড়ীখনৰ পৰা আপোনাৰ গাড়ীখন ডিসটেন্সটো বহুত বেছি কম কৰি দি ইমান কম কৰি দিয়ে যাতে আপুনি গাড়ীখন ওলাই যাব নোৱাৰে ইমান কম কৰি দি তো এইটো ভুল কৰি দিলে আপুনি গাড়ীখন একেবাৰে ওলাই নিব নোৱাৰে একেবাৰে লৈ যাব নোৱাৰে তো এইটো ভুল প্লিজ এইটো ভুল নকৰিব যদি আপুনি এইটো ভুল কৰে আপোনাৰ আগৰ গাড়ীখনে এইটো ভুল কৰে আপোনাৰ পিছৰ গাড়ীখনে এইটো ভুল কৰে আপুনি কেনেকৈ ওলাই যাব আপোনাৰ কেনেকুৱা হ'ব আপোনাৰ আগৰ গাড়ীখনে ওলাই যাব পাৰিব যদি আপোনাতকৈ আগতে যায় তো আপোনাৰ আগৰ গাড়ীখনে ওলাই যাব পাৰিব মই নোৱাৰে বুলি নকওঁ কিন্তু আগৰ গাড়ীখনে ইমান বেছি কষ্ট কৰিব লাগিব ইমান বেছি যুজিব লাগিব গাড়ীখন নিয়াৰ কাৰণে এবাৰ ব্ৰেক কৰিব লাগিব এবাৰ পিছুৱাই আহিব লাগিব এবাৰ আগলৈ যাব লাগিব তো এইখিনি কৰিব লাগিব এইখিনি কৰিবতো লাগিব যদি আপুনি ডিসটেন্সটো কমাই দিয়ে কিমান বাৰ কৰিব লাগিব আপুনি হেতু ভাবি চাওক তো প্লিজ এইটো ভুল আপুনিও নকৰিব আপুনি নকৰিলে আপোনাৰ আগৰ গাড়ীখনো সেভ হ'ব আপোনাৰ পিছৰ গাড়ীখনে যদি নকৰে আপুনিও সেভ হ'ব তো টোটাল গোটেই বিলাকে এইটো ভুল কৰিব নালাগে গাড়ীখন ৰখা সময়ত এইটো কথা ভাবিব আপুনি কেনেকৈ ওলাই যাব আপুনি গাড়ীখন ৰখাতে ভাবিব মই ওলাই যাবলৈ সুবিধা হ'বনে নহয় গাড়ীখন যেতিয়া ৰাখিব তেতিয়াই ভাবিব তো এতিয়া কৰি সাইকেল চলোৱা বিলাকৰ কথা সাইকেল বাইক এইবিলাকৰ কথা তো এইবিলাক কি ভুল কৰে জানেনে চাওক মই ইয়াত গাড়ীখন ৰাখিছো মই যদি ইয়াৰ পৰা অলপ দূৰত কেতিয়াবা যাব লগা হল মানে অলপ সাইডত যাব লগা হল মই তো গাড়ীখন ৰাস্তাৰ পৰা সাইডত ৰাখিছোৱে ৰাস্তাটো অসুবিধা নহয় কিন্তু মোক অসুবিধা দি যায় বেলেগে কেনেকৈ অসুবিধা দিব মোৰ আগত এখন বাইক ৰাখি দিছে হ্যান্ডেল লক কৰি দিছে পিছত এখন ৰাখি দিছে হ্যান্ডেল লক কৰি দিছে তো মোৰ কি হল মই এটা যুজি থাকিব লাগিব গাড়ীখন ওলাবলৈ হলে বা বাইকখনটো দাঙি নিব নোৱাৰো মই অকলে গাড়ীখন দাঙি নি সাইড কৰিম নেকি গাড়ীখন হাত দিব নোৱাৰো কিয় নোৱাৰো গাড়ীখন হাত দিলে পিছৰ পৰা গাড়ী মালিকজনে ক'ব পাৰে আহি কি ক'ব আৰু এইটো পিছৰ কথা আপোনালোকে নিশ্চয় জানে কেনেকুৱা মানুহ থাকে ভুলটো বেলেগে কৰে ভুলটো বেলেগৰ ওপৰত জাপি দিয়ে নিজে কৰি বেলেগক দিয়ে তো তেনেকুৱা মানুহ আছে তো এইটোতো আৰু বুজাব নোৱাৰিম কাকো কাৰণ সব বিলাকে জনা মানুহ সব বিলাকে জানি বুজি কি যেনে কৰি গৈছে এই ভুলটো তো সব বিলাকে জানে তো প্লিজ এই কথাখিনি বেয়া ভাবি নলব তো মই মাথো কৈছো এইটো ভুল নকৰিব গাড়ীখন ৰাখতে আপোনাৰ সাইকেলখন আপোনাৰ বাইকখন ৰাখতে এইটো কথা ভাবিব কি মই যিখন গাড়ী আগত ৰাখিছো এই গাড়ীখনৰ অসুবিধা হ'ব নেকি গাড়ীখন যেতিয়া ওলাই যায় বা মোটকে আগতে যদি যায় এই গাড়ীখনে যাব পাৰিবনে সেইটো কথা ভাবিব সেইটো কথা ভাবি বাইকখন ৰাখিব আপোনাৰ সাইকেলখন ৰাখিব আপোনাৰ চাৰিচকীয়াখন ৰাখিব গাড়ীখন ৰখাৰ আগত গোটেইখিনি কথা ভাবি ল'ব ওলাই যোৱাৰ কথাটো তো এইখিনি ভাবি ল'লে আপোনাৰ সুবিধা বেলেগৰো সুবিধা হয় তো এতিয়া আইছো টিপছটোৰ ফাললৈ তো কি টিপছ ব্যৱহাৰ কৰিব চাওক আপুনি যেতিয়া এখনৰ পিছত লাইন কৰি গাড়ী ৰাখিব তো আপুনি নিশ্চয় দেখিছে মই যিখন গাড়ী ইয়াত ৰাখিছো মানে মোৰ গাড়ীখন ৰাখিছো আগৰ গাড়ীখনৰ পৰা তো কেনেকৈ ৰাখিছো চাওক নিশ্চয় মই আগৰ গাড়ীখনৰ যেটো চকা আছে সেই চকাটো দেখা পোৱা নোপোৱা হোৱাত মই গাড়ীখন ৰাখি দিছো তো এই ডিসটেন্সত যেতিয়া আপুনি গাড়ীখন ৰাখিব আগৰ গাড়ীখনৰ পৰা চকাটো দেখা পোৱা নোপোৱা হৈ তো তেতিয়া আপোনাৰ কি হয় জানেনে আপুনি গাড়ীখন একেবাৰে ওলাই যাব পাৰিব এবাৰো ব্ৰেক কৰিব নালাগে তো মই আপোনাক কৰি দেখুৱাই দিছো চাওক আপুনি এনেকৈ ওলাই গুচি যাব পাৰিব নিশ্চয় দেখা পাই আছে
তো আপুনি এবাৰো গাড়ীখন বেক কৰি আনিব নালাগে এবাৰো আপুনি গাড়ীখন পিছাব নালাগে আগুৱাই নিব একবাৰো যুঁজিব নালাগে বাৰ ষ্টিয়াৰিং ফুল কাটি দিব যোনফালে ওলাই ৰাইট সাইড লেফট সাইড বুলি কথা নাই সেইফালে কাটি দিব আপোনাৰ গাড়ীখন একেবাৰে ওলাই যাব আৰু ফ্ৰেন্ড চাওক ৰাইট সাইড লেফট সাইড বুলি কথা নাই বুলি এইটো কৈছো সঁচা কিন্তু আপুনি এইটো কথা মনত ৰাখিব আপুনি যদি ৰাইট সাইডে বেছিকৈ আছে আপুনি লেফট সাইডে কাটিলে বহুত বেছি কাটিব লাগিব বা একেবাৰে নাযাব পাৰে যেতিয়া এই ট্ৰিক্সটো তেতিয়া কাম কৰিব যেতিয়া আপুনি আগৰ গাড়ীখনৰ পৰা আপোনাৰ গাড়ীখন সিধা হৈ আছে বেছি যদি ইফালে থাকি যায় আপোনাৰ সিফালে নিবলৈ মানে ৰাইট সাইডে আছে লেফট সাইডে নিবলৈ অসুবিধা পাব এবাৰ আপুনি বেক কৰিব লগা হ'ব পাৰে তো এইখিনি টিপছ ফলো কৰিব আগৰ গাড়ীখনৰ পৰা আপুনি আপোনাৰ গাড়ীখনৰ যেটো বনেটেৰে আপুনি দেখা পায় বা আগৰে যেটো দেখা পায় সেইটো আপুনি এই চকাটো দেখা পোৱা হোৱাৰ লগে লগে বা চকাটো দেখা পাই আছে মাটিৰ লাষ্ট আপুনি পাইছে আৰু এই অলপ গলে দেখা নাপায় এতিয়ালৈকে দেখা পাইছে বা চকাটোৰ এনেকৈ আছে বা চকাটো মাটিত যিখিনি লাগিছে সেইখিনি দেখা পাইছে তো তেনেকুৱা জায়গাত ৰাখি দিব আপুনি আৰামত ওলাই যাব পাৰিব আপোনাৰ অসুবিধা নহয় যতে নহওক যিমান ডাঙৰ চহৰ যিমান ডাঙৰ যি নহওক য'ত পাৰ্কিং কৰে তত এনেকৈ পাৰ্কিং কৰি থব তো ফেন এতিয়া আপুনি হয়তো নিশ্চয় বুজি পালে ট্ৰিক্সটো গম পালে কি ট্ৰিক্স কি কৰিব লাগে তো ফেন যদি গম পালে বা ভিডিওটো ভাল লাগিছে প্লিজ ভিডিওটো এটা লাইক কৰি দিব মোৰ চেনেলত যদি নতুনকৈ আহিছে মোৰ চেনেলত সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ভিডিওটো কেনেকুৱা লাগিল টিপছটো ভাল লাগিল নে বেয়া লাগিল গোটেইখিনি কথা মোক কমেন্ট কৰি ক'ব বা আপুনি আজিলৈকে আগৰ এনেকুৱা ভুল কৰি আহিছে নেকি সেইটো মোক কমেন্ট কৰি ক'ব তো ফেন বাস আজিলৈ মানে মই লগ পাম আপোনালোকে ইয়াৰে নেক্সট ভিডিওত তেতিয়ালৈকে ভালদৰে গাড়ী চলাব গাড়ী চলোৱাৰ সময়ত সিট বেল্ট ব্যৱহাৰ কৰি ট্ৰাফিক নিয়ম মানি চলিব